মেঘ ৰাশি বা মেঘ লগ্নৰ মানুহবোৰ পাৰ্ট 2। মেঘ ৰাশিৰ মানুহবোৰ সাধাৰণতে খঙাল আৰু বুদ্ধিত অলপ কম। কথাই প্ৰতিয়ে তেওঁলোকে খং কৰে। তেওঁলোকে কিবা এটা বেয়া হ'লে আপোনাক তৎক্ষণাত বেয়াকৈ ক'ব, কিন্তু সেই বস্তুটো তেওঁলোকে ধৰি নাৰাখে। তেওঁলোকৰ খংটো সোনকালে উঠে আৰু সোনকালে কমি যায়, কিন্তু তেওঁলোকে তৎক্ষণাত ৰিয়েক্ট কৰে। তৎক্ষণাত আপোনাক কোনোবাই বেয়াকৈ কৈছে, মেঘ ৰাশিৰ লগ্ন বা মেঘ ৰাশিৰ যদি ব্যক্তি হয় তৎক্ষণাত আপোনাক বেয়াকৈ কৈ দিব। চ' তেনেকুৱা ধৰণৰ ব্যক্তিত্ব তেওঁলোকৰ থাকে। আৰু তেওঁলোকৰ প্ৰেম প্ৰীতিত তেওঁলোকে সাধাৰণতে ৰোমান্টিক হয় আৰু ফিজিকেল লাভৰ প্ৰতি তেওঁলোকৰ আকৃষ্টতা বেছি, কাৰণ মংগল অধিপতি। মংগল হ'ল আপোনাৰ বেড প্লিজাৰ বা আপোনাৰ যিটো ছেক্সুৱেল এনাৰ্জি, যিটো বেডত যিটো ছেক্সুৱেল এনাৰ্জি, যিটো মংগলে গভৰ্ণ কৰে, সেইকাৰণে তেওঁলোকৰ সেই এনাৰ্জিটো বহুত থাকে। আৰু তেওঁলোকৰ লাভত ধৰক কথা লাভতকৈ তেওঁলোকে ফিজিকেল টাচ যিটো লাভ, ফিজিকেল যিটো লাভ প্ৰদৰ্শন কৰে, সেইটো প্ৰদৰ্শন কৰি তেওঁলোকে বেছি ভাল পায়।